গিন অনিৰুদ্ধ ঘৰুৱা তীক্ষ্ণ তৰোৱাল বিজুলী বেগেৰে আনন্দত উন্মত্ত মেনেজাৰ পলাওক লৰি এডাল দুডাল নহয় তিনিডালকে সাঁচি কাটি হম আমি ৰজা মেনেজাৰৰ আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা এইডাল ৰেখা পাৰ হবি তোৰ মই আজি নাকটো কাটি পেলাম অই মোৰ নাকটো কাটি পেলাবলৈ মই সুপৰ্ণখা নেকি সমাজৰ আগত মোৰ নাকৰ বানান ভুল কৰাৰ আগতে মই তোৰ নাকটো কাটি পেলাম তই মোৰ নাক কাট ৰ আজি তোৰ চৰিত্ৰ মই সমাজৰ আগত দেখুৱাই আছো নমস্কাৰ মই গীতালি কলিতা আজি এটা বিশেষ কাৰণে লাইভ আহিলো মোৰ স্বামী উজ্জ্বল কলিতাই মোক প্ৰাণে মৰাৰ ভাবুকি দিছে এইজন জঘন্য ব্যক্তি চাও কেনেকৈ হাতত চুকা ডালে মোক মাৰিবলৈ ৰৈ আছে এইজনলৈ চাও মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসম পুলিচ আৰু মহিলা সুৰক্ষা সমিতিক অনুৰোধ জনাইছো যে নাৰীৰ ওপৰত হোৱা অমানৱীয় অত্যাচাৰ ৰোধ কৰিবলৈ আজি তই ফিনিছ খুন্দু জলকীয়া এইটো মজা বস্তু আনিছে এই জলকীয়াটো আকৌ মহিমা আছে শালিকি চৰাই এইটো খাই হাগিব লাগিব য়েছ হাগিব লাগিব তেতিয়াহে বুলি ওলাব কমটি পকব পৰিবনে বাৰু হেই পকব পোৱাটো ডাঙৰ কথা নহয় এই জলা ভাবচোন এই জলকীয়াটো খাই যদি আমিও হাগিলে বুলি হ'ল হয় অ' থাকিলোহেঁতেন ত'ত থাকিলোহেঁতেন হাগি হাগি গোটেইখন বাগান কৰি দিলোহেঁতেন